একজেক্টলি ছাৰ যিমানে ইণ্ডাষ্ট্ৰি বহিব সিমানে আমাৰ উৎপাদন বাঢ়িব যিমানে উৎপাদন বাঢ়িব সিমানে আমাৰ সাপ্লাই বাঢ়িব আৰু সাপ্লাই বাঢ়া মানে ৰেভিনিউ বাঢ়া ৰেভিনিউ বিদেশী মুদ্ৰা বঢ়া মানে আমাৰ উন্নতি আমাৰ দেশৰ উন্নতি মানে ৰাইজৰ উন্নতি কিন্তু কিন্তু কি চহৰীয়া নহয় ছাৰ যি সময়ত উন্নত দেশবোৰত গ্ৰীণ ৰিভলিউচনৰ কথা ভাবি আছে আগৰ মিটিংখনত এনভাইৰনমেণ্ট এক্সপাৰ্টৰ অবজেকশ্যনৰ কথা কৈছে ইয়াৰ উপায়ো দিছে অলপ ছাইড এৰিয়াত বহুৱালে একো সমস্যাই নাই ওলাব ছাৰ গাঁৱত বহুত মাটি আছে ঠিক আছে মেপখনলৈ চাওকচোন এই লোকেশ্যনটো কেনেকুৱা হ'ব কোন ঠাই এখন চন্দ্ৰপুৰ নহ'ব এইখন কিয় ইয়াত মানুহ বহুত ঘন তুমি কেনেকৈ জানিলা মই ইয়াৰ পৰাই ট্ৰেন্সফাৰ হৈ আহিছোঁ ঠিক আছে এইখন চহৰ চাওকচোন এই জেগাখিনি এইখনতো চহৰৰ ওচৰতেই ছাৰ ঠিক আছে এই লোকেশ্যনটো এইখিনি কি জেগা এইখন সোণাপুৰ ইয়াৰ ওচৰতে কেইবাখনো গাঁও আছে ৰবেলা ৰূপহী কদমতল জনবসতি কেনেকুৱা তেনেহ'লে সেইটো লোকেশ্যনটো পাতি ল'ব পৰা যাব বেয়া নহ'ব ছাৰ মিছ শইকীয়া আপুনি একো নক'লে যে ডান কি এইবোৰ সদায় সদায় তোমাৰ কাৰণে ৰৈ থাকিব লাগে সৰি ভেৰি সৰি এইবোৰ কৰি লাভ নাই বাদ দিয়া ঠিকে আছাতো I'm all right. বুকুখন ধপধপাই আছে যে তোমাৰ কাৰণে আৰে লাজ নাইকিয়াটো কৰবাৰ আৰে ইয়াত লাজ লাগিবলৈ কিটো আছে মই জানো নহয় তোমাৰ বুকুখনে ধপধপাই আছে ৱাও মিউজিক কি চিৰিয়াছলি ৱেষ্টাৰ্ণ মিউজিক বাজি আছে বেছি অলপ মোৰ বুকুত আকৌ গান শুনিব আহে বেছি মৰম দেখাব নালাগে দেৰিকৈ আহি আকৌ মৰম চেলাবলৈ আহিছে তোমাৰ এই ৰূপটোৱে মোৰ খুব ভাল লাগে তোমাক প্ৰথম দেখোঁতেই মোৰ তোমাৰ চুলিখিনি তোমাৰ চকু দুটা তোমাৰ এই জিভাখন কি জোকাই নল'বা কিন্তু দেই দিম আকৌ পিছে তোমাৰ বিষয়েতো মই একো জনাই নাই তোমাৰ ঘৰ ক'ত কোন আছে আৰু তুমি কি কৰা কম কিন্তু তোমাৰ কথা দেখোন কেতিয়ালৈকে একো কোৱাই নাই কেতিয়াবা সুধিছা কোৱা এতিয়া অ' নাই মই আগতে কম নাই মই কম মি মি অ মি কি মি? এই মি মানে মই মানে মোৰ ঘৰত মোৰ দেউতা আছে মোৰ মা আছে মোৰ ভণ্টি আছে ইয়ে ভণ্টি কিমান সৰু দিম আকৌ দেই ধেমালি নকৰিবা ওকে ভণ্টি ডক্টৰ মানে ডক্টৰেট মানে গছ-গছনি ডাক্তৰ মা হাউচৱাইফ মানে গৃহিণী আৰু দেউতা বিজনেছমেন মানে বেপাৰী আৰু ময়ো তাকেই কৰোঁ বেপাৰী তাৰ মানে তুমি মোক ঠাট্টা কৰিছা ধেমালি কৰিছো তুমিহে পাৰা নেকি ময়ো পাৰো দেখিলা বাহ এতিয়া কোৱা তোমাৰ ঘৰত কোন আছে মোৰ মা দেউতা এজনী ভণ্টি আৰু এটা ভাইটি দেউতা খেতিয়ক ৱাও ফাৰ্মাৰ ভেৰি গুড আৰু এজনী আইতা আছে আইতা মই মোৰ আইতাক কেতিয়াও দেখাই নাপাওঁ খুব ভাল লাগে নহয় একেলগে থাকি মই এইবিলাক বস্তু খুব মিছ কৰোঁ বাৰু কোৱাচোন তোমাৰ ভাইটি আৰু ভণ্টিৰ নাম কি ভণ্টিৰ নাম তুলিকা আৰু ভাইটিৰ নাম গৌৰাংগ ভাইটিটো একেবাৰে তোমাৰ নিচিনা মানে অলপ বেছি কৰি থাকে মই বেছি কৰি থাকোঁ নেকি নহয় মানে ভেকুলীৰ নিচিনা ভেকুলী মই ভেকুলীৰ নিচিনা নেকি হয়তো মানে ঠিক আছে মই যদি ভেকুলী তুমি মোৰ ভেকুলী ৰাণী সপোনতে জুমিছানে
কবাৰে তুমি মোক কবাৰে মৰিচিকা যে নহয় মৰম নেযায় হেৰাই মৰিচিকা যে নহয় তুমি ৰবা সদায় ৰঙৰে মেলাৰ মাজতে তুমি হবা গোলপীয়া যৌৱন যদিহে নেথাকে ময়ে ৰং হালধীয়া গোৱালাই সুৰ আহনা গাই যা মৰিচিকা নহয় মৰিচিকা নহয় জিৰি জিৰ নিজৰা আছে বৈ মৰিচিকা যে নহয় মৰম নেযায় হেৰাই মৰিচিকা যে নহয় তুমি ৰবা সদায় বুকুৰে মাজৰে ফুলনি কৰে গুণগুণ মিঠা মন আগৰে এখন আছে বৈ বাগৰিছে কিমান যে কৈ যায় মনে মোৰ জানা হয় যে তুমি মোৰ জানা মৰিচিকা নহয় মৰিচিকা নহয় তীৰ বীৰ দূৰৰে মাথো নহয় মৰিচিকা যে নহয় মৰম নেযায় হেৰাই মৰিচিকা যে নহয় তুমি ৰবা সদায় মৰিচিকা যে নহয় মৰম নেযায় হেৰাই মৰিচিকা যে নহয় তুমি ৰবা সদায় কাঠৰ এটা সুধো বুজিছে হাবিত কাহে ওলাই নাহে কওক আপোনালোকে কোঠাল বৰুৱা ছাৰ আকৌ হ'ব হ'ব এই নহ'লে নাৰীবোৰো ছিগি যাব এতিয়া ইমান হাঁহি উঠা কথা ক হাঁহি হাঁহি মানুহ মৰি যাব এনেইতো গাঁৱৰ নমুনা বুলি নকয় ন নমুনা নহয় বুজিছে
টাইম পাছ। এ, তোৰ যেনে নাম তেনে কাম। পিছে আপোনালোকৰ ঘৰৰ ঘৈণীবোৰে লগ পালে সদায় কাজিয়া কৰি থাকে। হাজিৰা কৰি থাকে। লগ পালেই আপত্তি। বোলো আমাৰ গাঁৱৰ মতাবোৰে যেতিয়াই তেতিয়াই টাইম পাছ কৰি থাকে, আমাৰহে কি বোলে আমাৰহে টাইম পাছ নহয়। তোমাৰ ওচৰতে থাকোগৈ, সেইকণ সময় পাৰ হৈ যাব। সেইকণ সময় মানে এই কোনকণ সময় বা? মই টাইম পাছ কৰি দিব পাৰোঁ যদিহে আপোনালোকৰ কৈ দিবি তোৰ হ'বলা বেলেগ কথা নাই। খুৰাদেউ, কিয়লো বৰ চিন্তাত অহা যেন পাইছোঁ। অঁ, খবৰটো বৰ বেয়াই। চহৰত শুনি আহিলোঁ বোলে গাঁওবোৰত মাতি ল'ব, কিবা ফেক্টৰী খুলিব। এনেকৈ ল'ব পাৰিব নেকি? আমাৰ আজোককাৰ দিনৰ পৰা ইয়াত খেতি কৰি আহিছোঁ। বাৰু কোনখন গাঁৱৰ মাটি লোৱাৰ কথা কৈছে? ইমান নাজানো, কিন্তু খেতিয়কসকলৰ পৰা খেতি মাটি ল'ব বুলি শুনি আহিছোঁ। অঁ, তেনেহ'লেতো এইখন গাঁৱৰে মাটি বেছি ল'ব। অঁ, নাই এনেদৰে আমাৰ পৰা মাটি কিয় ল'ব? চৰকাৰৰ যেতিয়াই ইচ্ছা তেতিয়াই মাতি ল'ব পাৰে। আমাৰ নামত থাকিলেও যেতিয়াই প্ৰয়োজন তেতিয়াই আমি দিব লাগিব। গাঁওবুঢ়াৰ ওচৰৰ পৰা আহিব লাগিব আমি। এইফালে বলক মা। অঁ বলক, লাহে লাহে। নাই নাই, দুখ পাইছে নেকি? নাই পোৱা পোপাই। নাই নাই মই দুখ পোৱা নাই। তোমাক ভগৱানে ভালে ৰাখব। কি হ'ল আইতা? বলক ৰাম পৰিবই খুজিছিলোঁ। আৰে আপুনি ইয়াত? আৰু আপুনি ইয়াত? কোন এওঁ? এওঁক চিনি পাওঁ? নেপাওঁ, মানে পাওঁ। মানে এদিন ট্ৰেক্টৰখন ৰাস্তাতে বন্ধ হৈ গৈছিল, এওঁৱে ষ্টাৰ্ট কৰি দিছিল। আইঅ, একেবাৰে কৃষ্ণ গোসাঁইৰ দৰে অ', বৰ ধুনীয়া ল'ৰাটো। এয়া মোৰ আইতা আৰু এয়া মোৰ মা, আৰু এইটো মোৰ ভাইটি। হেল্ল' য়াং মেন, কি নাম তোমাৰ? গৌৰাংগ। আৰু আপোনাৰ? ৰাজ। আৰু এজনী মোৰ ভণ্টি তুলিকা। নামটো কিন্তু বৰ ধুনীয়া দেই। থেংক ইউ। আহিছোঁ। হ'ব, মাহুদে এটা? ভালকে থাকিবা দেই। বাই। 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 মা বলক। এতিয়াহে বুজিলোঁ, ট্ৰেক্টৰ ষ্টাৰ্ট কৰি ট্ৰেক্টৰ লৈও গ'ল। গাঁওবুঢ়া দেউতা, অ' গাঁওবুঢ়া দেউতা। অ' আহ বহ। আপুনি কিবা শুনিছেনে? কি? ওচৰৰ গাঁওবোৰত খেতিয়কৰ মাটিবোৰ দখল কৰিবলৈ আৰম্ভ কৰিছে।
আপুনি কি চাই আছে কিবা এটা কৰক এৰা এইটোতো একেবাৰে অন্যায় কাম কৰিছে এই নটিছৰ উত্তৰ নিদিয়াকৈ কেনেকৈ এইটো কাম কৰিল লৈয়ে আছে আন্দোলন কৰা 15 দিন মানেই হ'ল এতিয়ালৈকে কাৰো চকুত নপৰিল আনকি কোনো এজন বিষয়া আহি তো শব্দ এটাও কৰা নাই তাকে এতিয়া দেখিছোঁ আন্দোলনৰ জোৰ বঢ়াব লাগিব যিয়ে নহওক লাগে আমাৰ খেতি বাতি কিন্তু যাব নোৱাৰিব এই ধৈৰ্য ধৰ যি হ'ব ভালেই হ'ব ৰহ মই চোলাটো পিন্ধি আহোঁ এতিয়া ব'ল আমাৰ মানুহখিনিৰ ওচৰৰ পৰা আহোঁ ব'লক কৃষ্ণ হাতখন এৰি দিলে ভাল আছিল নেকি এই হাতখন মই এৰিবলৈ ধৰা নাই গোটেই জীৱন এক হৈ থাকিবলৈ এই হাতখন মই ধৰিছোঁ সঁচা পিছে কিমান বা সঁচা এইটোৱে ভাল লাগে তোমাৰ একেবাৰে বিন্দাছ ৱেল নীলা মোৰ কিন্তু দিনে দিনে বাঢ়ি গৈছে বাঢ়ি গৈছে কি চিৰিয়াছলি কৈছোঁ তোমাক নেদেখাকৈ মই একেবাৰে থাকিব নোৱাৰা হৈছোঁ ডক্টৰক দেখুৱাই লওক মোৰ গাত কিন্তু দুখ নাই দেই তুমিয়ে মোৰ ডক্টৰ সদায় লগত থাকিবা চব ঠিক হৈ যাব নীলা সেইটো কেনেকৈ হ'ব আকৌ মোৰ এখন ঘৰ আছে ছোৱালী সদায় নিজৰ মাকৰ ঘৰত নাথাকে নহয় সঁচাকৈ কৈছোঁ তোমাক মোৰ আপোন কৰি ল'বলৈ মন গৈছে জনমে জনমে অলপ বেছিয়ে হ'ল নেকি মই সঁচা কথা কৈছোঁ আৰু তুমি পাতল কৰি পেলাইছা আজিকালি ময়ো কিবা কিবি সপোনত দেখোঁ অনবৰতে আহি তুমি মোক দিগদাৰ কৰি থাকাহি কেতিয়াবা ভয় লাগি যায় কিয় কিয় ভয় লাগি যায় মাছ সাগৰত মোৰ হাত এৰি নিদিয়াতো তোমাৰ দেউতাৰ লগত কথা পাতিব লাগিব কি মাৰিব খুজিছা খাই দিব মোৰ কলিজা ভয়টো চোৱা আৰে তোমাৰ দেউতাৰ লগত মই কথা পাতিবই লাগিব কেইদিনমান ধৈৰ্য ধৰা এতিয়া নালাগেচোন ঠিক আছে মোৰো এটা প্ৰজেক্ট আৰম্ভ হৈছে প্ৰজেক্টটো শেষ হৈ লওক তাৰপিছত কথা পাতিম মই এটা কেমিকেল ইণ্ডাষ্ট্ৰী আৰম্ভ কৰিম সেই ইণ্ডাষ্ট্ৰীটো তোমাৰ নামেৰে নামাকৰণ কৰোঁ নেকি নীলা কেমিকেল ইণ্ডাষ্ট্ৰী কেনে হ'ব নালাগে নেকি কিয় লুকাই লুকাই বহিব আৰম্ভ কৰিলেই ভাইটি মাক কৈ দিম দে কি কবি হা মই জানো নহয় কি ক'ব লাগে আজি ঘৰ গৈ চব গম পাবা কি কবি গৌৰংগ ঘৰত আৰু কোন কোন আছে আমি কথা পাতিম দেই চকলেট কি ভাল পাবি কোনটো চকলেট বেছি ভাল কোৱাচোন কোৱা দো দিল মিল ৰহে হ্যায় ধাই দেজনী বল যাওঁ এইখন চাওকচোন মই নথকাত মানুহকেইজনমানে আহি দি থৈ গৈছে লগত পুলিচো আহিছিল বোলে এই সৰ্বনাশেই হ'ল আৰু এইখন নটিছ আমাৰ মাটিবোৰ বোলে কাঢ়ি ল'ব ইছ ৰাম কি হ'ব এতিয়া এই ভগৱানেহে জানে আৰু ভিতৰলৈকে আহ এই কি কৰিছা চোৱা দিয়া লেপটপটো দিয়া নিদিও দিয়া বুলি কৈছোঁ নহয় নিদিও চোৱা কাৰোবাৰ পাৰ্চনেল লাইফত ইণ্টাৰফিয়াৰ কৰাটো একেবাৰে ভাল কথা নহয় এতিয়া মোৰ দাদাৰো পাৰ্চনেল লাইফ হ'ল আচ্ছা কোৱাচোন এয়া পাৰ্চনেল লাইফ কোন যিয়ে নহওক তোমাক কিয় লাগে চোৱা দিয়া কিয় নালাগিব মোৰ দাদাৰ জীৱনলৈ পাৰ্চনেল লাইফলৈ যিকোনো আহিব নোৱাৰে নহয় হেই এয়া কোনো সাধাৰণ নহয় দেই তেন্তে কোৱা না এয়া কোন কি নহয় মানে ভেৰি ভেৰি স্পেচিয়েল কোন হয় নকওঁ আগতে লেপটপটো দিয়া নিদিও আগতে ক'ব লাগিব নকওঁ গিভ মি দ্য লেপটপ ঠিক আছে মই এতিয়া দাদাক কওঁগৈ ডেডক এইবোৰৰ মাজলৈ কিয় টানিছা হা চাওঁ বহা বহি থাকা তেন্তে কোৱা নহয় দেখুওৱা না প্লিজ দেখুওৱা না চাওচোন মোৰ দাদাৰ হৃদয়খননো কোনে কাঢ়ি নিছে ৱাও দাদা
তোমাৰ পচন্দ মানিছো দেই মোৰ বৌ হোৱাৰ পুৰা যোগ্যতা আছে আছেনে 100%। পিছে দাদা তোমাৰ এই নেচাৰেল বিউটিৰ নাম কি নীলা নীলা বৰ ধুনীয়া নাম তুমি কিন্তু বৰ ছুপাৰষ্টাৰ ওলালা দেই একোকে গম নাপাওঁ যে চব হঠাতে হৈ গ'ল ময়ো গম নাপালোঁ কেনেকৈ হৈ গ'ল এনেকুৱাই হয় পিছে মহাশয় এতিয়া নীলাৰ সপোন দেখাত ব্যস্ত আৰু তুমি আহি ডিষ্টাৰ্ব কৰি দিলা অ' চৰি দাদা এতিয়া বহুত দেৰি হ'ল মই যাওঁ দিয়া যোৱা যোৱা কেৰি অন কেৰি অন ক'বলৈ আহিছে হেই। পাইছো ৰাইজ পাইছো মই সকলো বুজি পাইছো খং মোৰো উঠিছে আপোনালোকৰ দৰে মোৰো খেতি মাটি আছে খেতিয়ে যদি নাথাকে আমি খাম কি আমাৰ ল'ৰা ছোৱালীৰ কি হ'ব আমি এই নটিছৰ উত্তৰ দিব লাগিব নাম মাত্ৰ ক্ষতিপূৰণ দি আমাৰ মাটি কাঢ়ি ল'ব সেইটো কেনেকৈ হ'ব আমি খাম কি আমি সেই টকাৰে কৰিম কি আমি কি ভোকত মৰিব লাগিব নেকি উত্তৰ দিম গণতন্ত্ৰ হয় ৰাইজে ৰজা আমি আন্দোলনত বহিম আপোনালোক আমাৰ লগত আছেনে আমি আমাৰ মাটিৰ কাৰণে প্ৰাণ দিবলৈ সাজু আমাৰ মাটিত চৰকাৰৰ ছাঁটো পৰিবলৈ নিদিওঁ আমি সাজু ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ জিন্দাবাদ গুড আফটাৰনুন এভৰিৱান আমি সকলোৱে জানো দেশৰ বিকাশৰ বাবে ইণ্ডাষ্ট্ৰী লাগিব এইবোৰ উন্নতিৰ চিৰি ৰাজহাড় স্বৰূপ ইণ্ডাষ্ট্ৰী ইজ ভাইটেল ফৰ প্ৰগ্ৰেছ দ্য বেকবোন অফ দ্য ইকনমি গতিকে আমাক নতুন নতুন উদ্যোগ লাগিবই ৱেল আজি যিসকল ইণ্ডাষ্ট্ৰিয়েলিষ্ট আগবাঢ়ি আহিছে তেখেতসকলক সহায় কৰাটো আমাৰ কৰ্তব্য দেশৰ উন্নতিৰ বাবে ৰাইজৰ মংগলৰ বাবে তেখেতসকলৰ প্ৰস্তাৱত আমি সন্মতি আগবঢ়ালোঁ ইণ্ডাষ্ট্ৰীৰ বাবে মাটিৰ ব্যৱস্থা আমি অলৰেডি কৰি দিছোঁ অলপ সময় লগাৰ বাবে দুখিত উই আৰ ৰিয়েলি চৰি এবাউট ডেট আজি আমি আনুষ্ঠানিকভাৱে তেওঁলোকক সন্মতি জনালোঁ ৱেল দেন লেটছ গেট ষ্টাৰ্টেড এতিয়া কাম আৰম্ভ কৰি দিয়ক এণ্ড থেংক ইউ এভৰিৱান দিয়া আগমা কি হ'ল মা নাই একো হোৱা নাই দেউতাই এইকেইদিন মন মাৰি আছে তুমিও মন মাৰি আছা কথাটো কি হৈছে কোৱাচোন চৰকাৰৰ পৰা বাদ দে একো হোৱা নাই কোৱা না মা কি হৈছেনো চৰকাৰে নটিচ পঠিয়াইছে মা কালি মই দেউতাক পৰীক্ষাৰ নম্বৰবোৰ দেখাওঁতে দেউতাই একোৱেই নকলে এনেতো দেউতাই দেউতাই চাগে পাহৰিলে মা কথাটো কি হৈছে বুজাই কোৱাচোন কথাটো আচলতে ময়ো একো নাজানো সিদিনাখন সুবেদাৰ জেঠু আহোঁতে কিবা কথা পতা শুনিছিলোঁ কিবা আন্দোলনৰ কথা উলিয়াইছিল আন্দোলন তেনেহ'লে কথা অলপ ডাঙৰেই মা জানো পাই মোৰ হ'লে চিন্তাহে লাগিছে আন্দোলন বা কি মজা আহ আহ ওলায়া সজাগ জনতা আহ আহ ওলায়া সজাগ জনতা তুলিকা অলপ মনে মনে থাকচোন
সকলো সময়তে এইবোৰ নহয়। নকবি আৰু আগতে মহাত্মা গান্ধীয়ে আন্দোলন কৰিছিলে আমাৰ দেশ মানে আমাৰ ভাৰতবৰ্ষ স্বাধীন হ'বৰ কাৰণে। তেতিয়া দলে বলে ৰাইজ ওলাই আহিছিল নহয়। আমি সৰু সৰু নীলা অঁ দেউতা গৈছোঁ। হেৰি চাহকাপ খাব নেকি? নীলা দেউতাক পানী দে। দেউতা লোৱা। কিবা এটা হ'ব, তুমি চিন্তা কৰি নাথাকিবা। মই সকলো গম পাইছোঁ। আমাৰ মাটি নাথাকিব চাগে। ই কেনেকৈ যাব? আৰু তুমি মন মাৰি থাকিলে আমাৰ ভাল নালাগে নহয়। জানো এতিয়া কি হয়। হ'ব দিয়া, বেছি চিন্তা কৰি নাথাকিবা, সকলো ঠিক হৈ যাব। অৱশেষত হ'লগৈ। আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি ইণ্ডাষ্ট্ৰীৰ বাবে মাটি সাজু আছে। আমাক উন্নতি লাগে, দেশ ছেল্ফ ছাফিচিয়েণ্ট হ'ব লাগে। আশা কৰোঁ আপোনালোকো সাজু আছে। অফক'ৰ্ছ। এণ্ড দেৰ ইজ মোৰ গুড নিউজ। আপোনালোকৰ ফাণ্ড চেংচন হৈ গ'ল। কিন্তু এটা কথা, এই এগ্ৰিমেণ্টখন আপোনালোকে কোনোপধ্যে কেঞ্চেল কৰিব নোৱাৰিব। ইট ইজ ইৰভকেবল। আৰু মোৰ ক'বলগীয়া একো নাই। এতিয়া এগ্ৰিমেণ্ট ছাইন কৰক সকলোৱে, আৰু বাকী যি কথা আছে সেইবোৰৰ টেনশ্যন ল'ব নালাগে। আমি আছোঁ সদায়। ৱেল, থেংক ইউ, কংগ্ৰেচুলেশ্যনছ, অল দ্য বেষ্ট। থেংক ইউ ছাৰ। তেনেহ'লে আমি কাইলৈৰ পৰা কাম আৰম্ভ কৰিব পাৰিম? অফক'ৰ্ছ, ৱাই নট? That's the spirit. Congratulations once again. Thank you.
প্ৰসাদ আহ আহ বল বল Your attention, please. হেই Congratulations, everyone. দাদা ইমান ফূৰ্তি কৰিছা যে Futti.